হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টি ব্লগ সকললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি গোটেই লগৰ ল'ৰাবিলাক একেলগে ওলাই মানে দাৰাগাঁও ফুৰিব যাম বুলি ভাবিছোঁ। চাওঁ কি হয় ৰাস্তাত, ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ। হয় গাইজ, ৰাইড আৰম্ভ দাৰাগাঁও, ব'লক। এতিয়া আমি আহিলোঁ ঠাণ্ডা 4 পৰা যাবা আমি আৰম্ভ কৰিম যাত্ৰা এইবিলাক। এই গাইজ ইয়াতো হেমাহিৰ কাৰণে আহি কিনে সেইবিলাক পৰিস্থিতি থাকে, যিমান পাৰা সিমান নাহাকলৈকে এখন এই সৰু চিনছো ক'ৰবাত আহিয়ে বনাই পইচি কিন্তু কেতিয়াবাই আৰু গাইজ আহি আমি পালোঁ এণ্ট্ৰি অফিচৰ সন্মুখত। এণ্ট্ৰি অফিচৰ মানে কি বাইক চাইজ চিকা আপুনি যি আনে তাৰে এটা এণ্ট্ৰি দি যাব লাগে। চবে ৰখি কেনে আহক কিমান কি এণ্ট্ৰি ফিজ কিমান অলপ তো গাইছে। এণ্ট্ৰি বেছি নাই, মাত্ৰ 50 টকাকৈ আহক এণ্ট্ৰি। গোটেইকেইটা এখন ৰিচিপ্টতে কৰিলোঁ, গোটেইকেইটা গাড়ীৰ নাম্বাৰ দি কেনে। কিন্তু আগতে আছিল বহু আগত গাইজ বৰষুণ আহিলে বোলে ঘলা পানী ইয়াতে। সেই আগত আছিল আমাৰ গাঁৱৰ পৰা আহি কৈ গৈছিল আপুনি কৈছে এই বৰষুণ নাছিলোঁ ঘলা পানী। এই বৰষুণ চাৰিটা ৰ'দ চাই আহিব লগা হ'ল। এই ৰ'দত নাই গাই দেহা ক'লা পৰি গেল। ইমান ৰ'দত আহিব পাৰি না এইবাৰ কচোন, ইমান ৰ'দত আহিব পাৰি দেহা ক'লা পৰি গেল। চাওঁ যোনে চাওঁ কি বগা ৰগা চলি নদী চা নদী পাহাৰ आगे में खाए है, देख कर चलो भाई। यहाँ पर बम है। वाह गाइस, डेंजर है रास्ता गम ना। रास्ता बहुत ओख किन्तु बहुत ठिया नाजानो रखाय ना ब्रेक আহি ধৈৰ্য নাই, আহিয়ে লাগি গৈছে হলকাত আহিয়ে। আৰু দাদা স্ক্ৰীন লগ দাদা স্ক্ৰীন লগ দিন শিলে পিন্ধছি নে কি? পুয়া পানী ভাই, পুয়া পানী হে বৰষুণ গেলি পুয়া পানী হয়ে। গাইজ বললো গাইজ ফাৰ্ষ্টতে বললো পানীত নামিলো আৰু গাইজ গাধু ঢালছে বললো গাইজ আৰম্ভ পানী দেখাকে খেলা আছে। পানী চক গাইজ, পানী চক পানী তাতে পৰি আছে। আৰু এইফালে আপোনাৰ চুইচ গেট আছে, এইবিলাকে জিপ লাইন আছে, এইবিলাকে সৰু চলিকেও খেলিবও পাৰে। আহক আহিলে দেখা পাব গোটেইখিনি, ভাল লাগে এইবিলাক ভাল লাগে। আমি আজি গৰমৰ পৰিৱৰ্তন পাবৰ কাৰণে গা ধুব আহিছোঁ। আহক গাইজ দাৰাগাঁও। গাইজ প্ৰায় 3-4 ঘণ্টামান গা ধুলোঁ একেলগে। এতিয়া সময় 4 বাজিব অৱস্থা, ভাতো খোৱা নাই, ভোক লাগিছে। গোটেইকেইটা ক'লাক বোলে যোৱা শলখান এক কৰে শলখান যোৱা ঘৰত আমি কিবা অলপ খাই ল'ব লাগিবতো। গাইজ এৰিলোঁ।